সকলোৰে মই জয়শ্ৰী আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে বহুত বেছি ভালে আছে। আৰু এইমাত্ৰ মই জাষ্ট উঠিছোঁ, ৰাতিপুৱা উঠি এনে অকণমান শুই দিছোঁ। কিবা মনটো ভাল লাগে কিন্তু শুলে। আৰু ভাবিছোঁ এঠাইলৈ যাম, আৰু এঠাইলৈ মানে দুখন চিনেমা লাগি আছে হলত। ভাবিছোঁ দুখন চিনেমাকে চাওঁ। আৰু এখন আছে ৰাতিপুৱা 10:30 বজাত এতিয়া আছে, আৰু এখন আছে ৰাতি 8টা বজাত। আৰু ভাবিছোঁ দুখনকে চাওঁ, আৰু যিহেতু উইক অফ গতিকে অকণমান মনটো ভাল লাগিব। কিন্তু মানে বহুত এলাহ লাগিছে মোৰ, উঠি পিনে গাটো ধুই পিনে আকৌ শুই দিছোঁ। এলাহ লাগিছে মোৰ উঠিবলৈ, যাবৰ মন নাযাব। উইক অফ মোক থাকিবলৈ মন যায়, কিন্তু চিনেমাও চাব মন যায়। চিনেমা দুখন যিহেতু লাগি আছে, সকলোৱে চাই আছে, মনটো ইচ্ছা যায়। তো যাম নে নাযাওঁ, টিকেটো কাটিছোঁ। তেতিয়াহ'লে মই গৈ পাই দেখাই দিম। আৰু এয়া মই আহি পাই গ'লোঁ অনুৰাধা চিনেমা হল, আৰু এতিয়া ভিতৰত সোমাম, কিন্তু বহুত বেছি ৰ'দ, সেই গতিকে মই ছাইডৰ পৰাই মই ভিডিঅ'টো কৰি দিছোঁ। মই আহি পালোঁ আৰু ভিতৰত সোমাইছোঁ। এয়া চশমা দিছোঁ, ব্ৰহ্মাস্ত্ৰ চাম, আৰু এতিয়া ভিতৰত গৈ লওঁ। চশমা ল'লোঁ, চেকিং হ'ল, আৰু এতিয়া মই সোমাবলৈ আহি গ'লোঁ। আৰু এয়া এনেই আপোনালোকৰ ভিতৰৰ ভাগটো এনেই দেখাই দিছোঁ। আৰু এতিয়াতে চকীকেইখন খালী হৈ আছে বাৰু। চিনেমাখন আৰম্ভ হ'ল আমাৰ ৰাষ্ট্ৰীয় সংগীতেৰে। সঁচাকৈ বহুত বেছি ভাল লাগিছে ৰাষ্ট্ৰীয় সংগীতটো শুনিবলৈ পাই। আৰু এতিয়া আৰু ফিল্মখন ষ্টাৰ্ট হৈছে, আৰু যিহেতু 3D চিনেমা, সেই গতিকে আৰু চশমা লগাই ল'লোঁ। আৰু তো গাইজ, চিনেমাখন চোৱা হৈ গ'ল, আৰু ষ্টৰিটো ইমান বেছি ধুনীয়া হয়। সঁচাকৈ চিনেমাখন চাই বহুত বেছি ভাল লাগিছে। আৰু এতিয়া আৰু আমি ওলাম, আৰু চিনেমাখন শেষ হ'ল যেতিয়া। এয়া বাহিৰত চাওক, মানুহ একেবাৰে ভৰ্তি হৈ আছে। তো গাইজ, আকৌ এবাৰ আহি গ'লোঁ অনুৰাধা চিনেমা হল। এইবাৰ আহিছোঁ বুলু ফিল্ম চাবলৈ। আৰু এয়া চাওক, বুলু ফিল্মৰ পোষ্টাৰ লগোৱা আছে, চাই লওঁ। তো গাইজ, মই এতিয়া আছোঁ অফিচত, আৰু কালি মই দুখন চিনেমাই চালোঁ। মৰ্ণিঙত চাইছিলোঁ মই ব্ৰহ্মাস্ত্ৰ, আৰু ইভিনিঙত চালোঁ বুলু ফিল্ম। আৰু ব্ৰহ্মাস্ত্ৰখন চাই বহুত বেছি ভাল লাগিছে। এইখন 3D চিনেমা হয়, আৰু বেছি ভাল লাগে। আৰু বুলু ফিল্মখনো চালোঁ, বহুত বেছি ভাল হৈছে। হিমাংশু প্ৰসাদ দাসৰ সকলোৱে চাইছে চাগে। ব্যক্তিগত অনুভৱ, ফেমিলিৰ লগত চাব নালাগে, আৰু মোৰ অনুভৱ আৰু সেইটো জনাইছোঁ আপোনালোকক। আৰু কালি আহি মই ভাবিছিলোঁ কিবা এটা বনাম, ৰেচিপি এনেই, আৰু বনাম, আপোনালোকক দেখাম। কিন্তু মায়ে ভাত আঞ্জা বনাই থ'লে, আৰু মই আহি পাওঁতে বহুত দেৰি হ'ল, 10:40 হ'ল। গতিকে আৰু সেই ৰাতিটো কি বনাম ভাবিছোঁ, আজিয়ে মই অফিচৰ পৰা গৈ কিনে এটা ৰেচিপি বনাম, আৰু আপোনালোকক দেখাম। কেনেকুৱা হয় আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কিন্তু চাচোন কেনেকুৱা হয়। তো গাইজ, আজি মই বনাম চিকেন বিৰিয়ানী। আৰু চিকেন বিৰিয়ানী বনাবৰ বাবে মই চিকেন লৈছোঁ আধা কেজি, আৰু তাত দি দিছোঁ আদা নহৰু পেষ্ট, হালধি, নিমখ, আৰু গোটেইখিনি মছলাই ব্যৱহাৰ কৰিছোঁ। মিট মছলা, জিৰা গুড়ি, গৰম মছলা, আৰু ৰেড চিলি পাউডাৰ, আৰু শেষত মই বিৰিয়ানী মছলা ব্যৱহাৰ কৰিছোঁ। আৰু আকৌ দিম পিছত, কিন্তু এতিয়া মই বিৰিয়ানী মছলা চিকেনখিনিত দিছোঁ মেৰিনেট কৰিবৰ বাবে। আৰু মিঠাতেল দিছোঁ, দি পিনে মই 4 চামুচ দৈ দিছোঁ। আৰু এইখিনি মই মেৰিনেট কৰিবলৈ মই আধা ঘণ্টা ফ্ৰিজত ৰাখি থওঁ। আৰু মই চিকেনখিনি বনাবলৈ, চিকেনত দিবৰ কাৰণে মই দুটা আলু মিডিয়াম চাইজত মই আগতে ফ্ৰাই কৰি লৈছোঁ। আৰু তাৰ পাছতে আকৌ অকণমান তেল দিছোঁ চিকেনখিনি বনাবৰ বাবে। আৰু তাত মই অকণমান চেনি দিছোঁ। চেনিটো দিলে কালাৰৰ কাৰণে দিছোঁ, কালাৰটো চিকেনখিনি কালাৰটো দেখিবলৈ ভাল হয়।
আৰু দুখিলা তেজপাত দিছোঁ আৰু গোটা গৰম মছলা দিছোঁ আৰু তাৰপিছতে মই পিঁয়াজখিনি দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু এতিয়া ফ্ৰাই হৈ গ'ল আৰু তাৰ পাছতে মই চিকেনখিনি বহুৱাই দিছোঁ আৰু চিকেনখিনি ভালদৰে ফ্ৰাই কৰিম আৰু তেল বিৰিঙি উঠালৈকে। আৰু এয়া দেখিছে আপোনালোকে তেল বিৰিঙি উঠিলে বহুত ধুনীয়াকৈ। আৰু মই বিৰিয়ানী বনাবৰ কাৰণে মই বাসমতি চাউল ব্যৱহাৰ কৰিছোঁ ফৰচুনৰ, আৰু বহুত ধুনীয়া হয় চাউলটো। আৰু মই 2 কাপ আৰু আধা দি পিনে মই চাউলটো অকণমান সময় 10 মিনিটমান সময় আৰু মই তিয়াই থ'ম পানীত। এয়া চিকেনটো দেখিছে ধুনীয়াকৈ তেলটো এৰিছে আৰু মই এইখিনিতে অকণমান স্লাইড পানী দি পিনে আকৌ মই ফ্ৰাই কৰি ল'ম ভালদৰে, সিজিব লাগিব ভিতৰৰ ফালৰ পৰা। ইফালে মই কেৰাহীটোত পানী গৰম হ'বলৈ দিছিলোঁ আৰু তাত মই দিছোঁ ৰিফাইন তেল। ৰিফাইন তেলটো এইকাৰণে দিছোঁ যাতে চাউলটো ইটো কাঠ সিটো লাগি নধৰে, আৰু দুখিলা তেজপাতো দিছোঁ, গৰম মছলাও দি দিছোঁ, দালচেনি ইলাইচি লং এনেকুৱা ধৰণৰ মই গৰম মছলা দিছোঁ। এফালে মই চিকেনখিনি এবাৰ লৰাই দিছোঁ তলত নহ'লে লাগি যাব। আৰু পানীখিনি একেবাৰে উতলি যোৱাৰ পিছত মই চাউলখিনি দি দিছোঁ আৰু চাউলখিনি মই মাত্ৰ 70%হে কুক কৰি ল'ম। এয়া আৰু এতিয়া ইয়াৰ চাউলখিনি 70% কুক হৈ গ'ল আৰু এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ খৰাহীত মই দি দিছোঁ আৰু ওপৰত মই ঠাণ্ডা পানী অকণমান দি দিছোঁ যাতে চাউলটো লাগি নধৰে আৰু বেছিকৈ সিজি নাযায়। এতিয়া মোৰ চিকেন ইফালে ৰেডি হৈ গ'ল। অকণমান গ্ৰেভি কৰি ৰাখিছোঁ যিহেতু কুকাৰত দিম অকণমান লাগিব। এফালে মই দম লগাবৰ বাবে মই ইয়াত কুকাৰটোৱে ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত মই চাউলৰ লগতে চিকেনখিনি মই 3টা লেয়াৰত দি যাম। চাউলো দিম 3টা লেয়াৰত আৰু চিকেনখিনিও দি ল'ম। এইটো শেষৰটো লেয়াৰ মই দি লৈছোঁ, চাউলখিনি দি লৈছোঁ আৰু আগতে মই পিঁয়াজ অকণমান ফ্ৰাই কৰি লৈছিলোঁ আৰু পিঁয়াজখিনিও মই ইয়াৰ ওপৰতে দি ল'ম। আৰু পিঁয়াজখিনি দিয়া হোৱাৰ পিছতে মই 2টা ফুড কালাৰ ব্যৱহাৰ কৰিম, আৰু অৰেঞ্জ কালাৰ আৰু গ্ৰীণ কালাৰ, আৰু এইটো দেখিবলৈ বহুত বেছি ভাল লাগে। আৰু কেশৰ দিলেও ভাল লাগে কিন্তু মোৰ ওচৰত কেশৰটো নাই, সেই গতিকে মই ব্যৱহাৰ কৰা নাই। আৰু শেষত মই ওপৰত বিৰিয়ানী মছলা দিম। বিৰিয়ানী মছলাটো মাজত মই তলৰ লেয়াৰকেইটাতো দিব লাগিছিলে কিন্তু মই পাহৰি গ'লোঁ, যাৰ কাৰণে মোৰ দিয়া নহ'ল, আৰু আপোনালোকে দি ল'ব। আৰু এতিয়া মই বিৰিয়ানী মছলাখিনি দি লৈছোঁ আৰু মই কুকাৰটো মই এটা হুইচেলৰ বাবে মই ৰাখি দিম আৰু এখন তলত টাৱা লৈ লৈছোঁ যাতে তলৰ ফালে জ্বলি নাযায়, চাউলখিনি তলৰ পৰা নহ'লে জ্বলি যাব, সেই গতিকে মই টাৱাত দি লৈছোঁ। আৰু আপোনালোকেও দি ল'লে ভাল। আৰু মই এটা চিটি অহালৈকে মই ৰখাই দিম। শেষত এয়া মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল আৰু দেখিবলৈ বহুত বেছি ধুনীয়া হৈছে আৰু সঁচাকৈ ভাল লাগিছে মনটো, কিবা এটা যে হৈছে। আৰু চাউলখিনি দেখিছে এটা এটা হৈ আছে আৰু মই গৰম থাকোঁতেই মানে ঢাকনিখন গুচাই কিনে মই লৰাই দিছোঁ যাতে লাগি নধৰে আৰু পিছত। আৰু এতিয়া মই অকণমান সময় ঠাণ্ডা হ'বলৈ ৰাখি দিম আৰু তেতিয়া খাই বেছি ভাল লাগিব। আৰু স্মেলটো যে ইমান ধুনীয়া হৈছে নহয়, সঁচাকৈ বিৰিয়ানীহে লাগিছে, খায়ো ভালে লাগিব আৰু মই ভাবিছোঁ। আৰু এয়া মোৰ টেষ্টি বিৰিয়ানী ৰেডি হৈ গ'ল। একেবাৰে দোকানত খোৱাৰ নিচিনা লাগিছে, সঁচাকৈ বহুত বেছি ধুনীয়া হৈছিলে। কিন্তু মই ফাৰ্ষ্ট টাইম বনাইছোঁ বিৰিয়ানী আৰু বহুত বেছি ধুনীয়া হৈছে আৰু মাহঁতেও খাই ভালেই পালে।